হেল্ল' ভিউৱাৰ্ছ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত খুবেই প্ৰয়োজনীয় হোৱা গণিতৰ এটা বিষয় কোৱাড্ৰেটিক ইকুৱেশ্যন অৰ্থাৎ দ্বিঘাত সমীকৰণৰ বিষয়ে বিশদভাৱে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ সকলোৱে শেষলৈকে ভিডিঅ'টো ভালদৰে চাব। যদিহে আপুনি আমাৰ চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ডেফিনেশ্যনটো আপোনালোকে পাইছে যে এন ইকুৱেশ্যন ইন টাৰ্মছ অফ ওৱান ভেৰিয়েবল আনন'ন উইথ হায়েষ্ট পাৱাৰ কল ডিগ্ৰী 2 ইজ কল এ কোৱাড্ৰেটিক ইকুৱেশ্যন অফ ডেট ভেৰিয়েবল। গতিকে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বিষয়ে জনাৰ আগতে আমি লিনিয়াৰ ইকুৱেশ্যনৰ বিষয়ে জনাটো জৰুৰী। আমাৰ এই চেনেলটোতে লিনিয়াৰ ইকুৱেশ্যন কেনেকৈ সমাধান কৰা হয় তাৰ বিষয়ে আলোচনা আগবঢ়াই থোৱা আছে। আপোনালোকে নিশ্চয় পুৰণা ভিডিঅ'বোৰ চাব। এতিয়া ইয়াত দিয়া আছে এক্সাম্পল হিচাপে যে ফৰ এক্সাম্পল ax² + bx + c ইজ ইকুৱেল 0, a does not equal to 0 is the general form of quadratic equation in x. এতিয়া এই ইকুৱেশ্যনটোত আমি যদি চাওঁ আমি দেখিছোঁ যে ইয়াত ভেৰিয়েবল হ'ল x আৰু xৰ হায়েষ্ট পাৱাৰটো হ'ল 2 আৰু এই হায়েষ্ট পাৱাৰটোকে আমি কি বুলি কওঁ? ডিগ্ৰী বুলি কওঁ। যিহেতু এই ইকুৱেশ্যনটোৰ ডিগ্ৰী 2 গতিকে এই ইকুৱেশ্যনটোক এটা কি বুলি কোৱা হৈছে? কোৱাড্ৰেটিক ইকুৱেশ্যন। আৰু ইয়াত এই ভেৰিয়েবলবোৰৰ আগত আমি দেখিবলৈ পাইছোঁ a b এইদৰে আছে। সেই a bক কোৱা হয় কোএফিচিয়েণ্ট, অৰ্থাৎ x² এই টাৰ্মটোৰ কোএফিচিয়েণ্ট হ'ল a আৰু x এই টাৰ্মটোৰ কোএফিচিয়েণ্ট হ'ল b আৰু c এটা ধ্ৰুৱক পদ অৰ্থাৎ কনষ্টেণ্ট টাৰ্ম। এই a b c ৰ মান যিকোনো হ'ব পাৰে, কিন্তু এৰ জেগাত কেতিয়াও শূন্য হ'ব নোৱাৰে। ইয়াত লিখা আছে a does not equal to 0 আৰু ইয়াৰ কাৰণটো হ'ল a যদি 0 হয় তেনেহ'লে এই প্ৰথম যিটো পদ ax² এই গোটেই পদটোৰ ভেলু হৈ যাব 0, অৰ্থাৎ এই পদটো নাথাকিব। আৰু যদিহে সেই পদটো নাথাকে তেনেহ'লে এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন নাথাকিব, কাৰণ হায়েষ্ট পাৱাৰটো হৈ যাব ইয়াত 1, অৰ্থাৎ ইকুৱেশ্যনটো ax² যদি নাথাকে তেতিয়াহ'লে কেনেকুৱা হ'ব যে bx + c, অৰ্থাৎ bx + c যদি মই এটা ইকুৱেশ্যন বুলি ধৰোঁ তেতিয়াহ'লে তাত হায়েষ্ট পাৱাৰটো হৈ গ'ল xৰ পাৱাৰটো আমি দেখিছোঁ ইয়াত 1 আছে। গতিকে এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি ক'ব নোৱাৰি, এইটো এটা লিনিয়াৰ ইকুৱেশ্যন হৈ যাব। গতিকে এটা কোৱাড্ৰেটিক ইকুৱেশ্যনত কেতিয়াও এৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে, অৰ্থাৎ x² যিটো কোএফিচিয়েণ্ট তাৰ মানটো কেতিয়াও শূন্য হ'ব নোৱাৰে। ইয়াৰ পাছতে আহিলে ৰুটছ অৰ্থাৎ সলিউশ্যন। কোৱাড্ৰেটিক ইকুৱেশ্যনৰ সলিউশ্যন কি হ'ব অৰ্থাৎ ৰুটছ কি হ'ব? ইয়াৰ অৰ্থটো এইটো যে দ্য ভেলুজ অফ দ্য ভেৰিয়েবল অৰ আনন'ন, ভেৰিয়েবলটোক আমি জানো যে আনন'ন বুলি কোৱা হয়, হুইচ ছেটিছফাই এন ইকুৱেশ্যন আৰ কল দ্য ৰুটছ অৰ সলিউশ্যন অফ দ্য ইকুৱেশ্যন। অৰ্থাৎ এই আমি যিটো ইকুৱেশ্যন দেখিছোঁ যে ax² + bx + c, এই ইকুৱেশ্যনটোত আনন'নটো হ'ল x বা ভেৰিয়েবলটো হ'ল x। এতিয়া xৰ মান কি হ'লে এই ইকুৱেশ্যনটোৰ সাৰ্থকতা হ'ব, ছেটিছফাই হ'ব, অৰ্থাৎ লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড হ'ব। তো সেইটোকে কোৱা হ'ল ৰুটছ বা সলিউশ্যন। এতিয়া ফৰ এক্সাম্পল দিছে দ্য ৰুট অফ x² + x - 6 = 0 আৰ x = 2 এণ্ড x = -3। এতিয়া মই এইটোক যদি এক্সপ্লেইন কৰিবলৈ যাওঁ, এটা কোৱাড্ৰেটিক ইকুৱেশ্যন লৈ লৈছোঁ যে x² + x - 6 এইটো ax² + bx + c ফৰ্মেটটোত আছে। যদিহে আমি এই ইকুৱেশ্যনটোত xৰ জেগাত 2 বা xৰ জেগাত -3, 2 বা -3 যিকোনো এটা যদি মই বহাওঁ তেতিয়াহ'লে এই x² + x - 6 এই সমীকৰণটোৰ মান হৈ যাব 0ৰ সমান, অৰ্থাৎ 0। গতিকে আমি এতিয়া বহাই চাওঁ। প্ৰথমতে x = মই 2 বহাইছোঁ, তেতিয়া দেখিছোঁ যে 2² + 2 - 6, য'ত x আছে মই তাত 2 বহালোঁ। এতিয়া 2² মানে 4 + 2 - 6, 4 + 2 6 - 6 = 0, অৰ্থাৎ আমি 0 পালোঁ। একেদৰে যদি মই x = -3 বহাই চাওঁ তেনে আমি দেখা পাম যে x² আছিলে, তেতিয়া -3² প্লাছ x আছিলে,
এক্সৰ জেগাত মই -3 বহাম, গতিকে -3টো মই ব্ৰেকেটত লিখিছোঁ, প্লাছ এক্সৰ ভেলুটো পাইছোঁ -3 -6 -3 স্কুৱেৰ ইজিকেল 9 প্লাছ মাইনাছ মাইনাছ হয়, গতিকে -3 হ'ল -6 9 আৰু -3 -6 -9 মাইনাছে মাইনাছে যিটো প্লাছ হয় আৰু ডাঙৰটোৰ আগত মাইনাছ আছে, গতিকে -9 আৰু 9 - 9 ইজিকেল 0 আৰু দেখিছোঁ যে আমি এতিয়াও 0 পাইছোঁ। অৰ্থাৎ x ইকুৱেল টু 2 বা x ইকুৱেল যদি মই -3 পাওঁ তেতিয়াহ'লে কি হয়, এই দ্বিঘাত সমীকৰণটো কোৱাড্ৰেটিক ইকুৱেশ্যনটো ছেটিছফাই হয়। কিন্তু যদি আমি 2 আৰু -3ৰ বাহিৰে বেলেগ কিবা মান বহাই চাওঁ আমি কি পাম? মই এটা এক্সাম্পল হিচাপে x ইকুৱেল টু 3 বহাই চাইছোঁ, দেখাইছোঁ যে এক্সৰ জেগাত যদি মই 3 বহাওঁ 3 স্কুৱেৰ প্লাছ 3 -6 3 স্কুৱেৰ 9 প্লাছ 3 -6 9 প্লাছ 3 12 -6 12 - 6 ইজিকেল 6। এতিয়া দেখিলোঁ যে যদিহে মই 3 বহাওঁ তেতিয়াহ'লে কিন্তু আমি x স্কুৱেৰ প্লাছ x - 6 এই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ মানটো আমি 0 নাপাওঁ, তাৰ মান হৈ যায় 6। গতিকে আমি দেখিলোঁ যে ছেটিছফাই নহ'ল, কাৰণ ৰাইট হেণ্ড ছাইডত আছে 0, আমি পালোঁ 6 ডজ নট ইকুৱেল টু 0। মন কৰিবলগীয়া কথাটো হ'ল যে এ কোৱাড্ৰেটিক ইকুৱেশ্যন উইল হেভ অলৱেজ 2 ৰুটছ, ৰিয়েল অৰ কমপ্লেক্স। অৰ্থাৎ এটা দ্বিঘাত সমীকৰণৰ সদায় 2টা মূল থাকে। আমি ওপৰৰ সমীকৰণটোত যেনেকৈ x ইকুৱেল টু 2 বহাওঁতেও আমি 0 পালোঁ আৰু x ইকুৱেল টু -3 বহাওঁতেও 0 পালোঁ, ঠিক সকলোবোৰ দ্বিঘাত সমীকৰণতে এইদৰে আমি 2টাকৈ xৰ মান আমি 2টাকৈ পাম। অৰ্থাৎ যিটো ভেৰিয়েবল সেই ভেৰিয়েবলটোৰ মান আমি 2টাকৈ পাম। এতিয়া আহোঁ আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ সলিউশ্যন কেনেকৈ কৰা হয়। সলিউশ্যন অফ দ্য জেনেৰেল কোৱাড্ৰেটিক ইকুৱেশ্যন ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 where a does not equal to 0। এতিয়া বিভিন্ন উপায় আছে, তাৰ ভিতৰত আমি বেছিকৈ ইউজ কৰা যিটো নিয়ম সেইটো হ'ল দ্য ইকুৱেশ্যন ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 কেন বি ছল্ভ বাই ভেৰিয়াছ মেথড টু কিপ দ্য ফ্ল'য়িং ৰুটছ। আৰু আমি বেছিকৈ ব্যৱহাৰ কৰা মেথডটো হ'ল যে এক্সৰ মানটো আমি পোনপটীয়াকৈ এটা সূত্ৰৰ সহায়ত উলিয়াব পাৰোঁ যে -b x ইকুৱেল টু -b প্লাছ মাইনাছ √b স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ a। এই সূত্ৰত থকা b স্কুৱেৰ মাইনাছ 4ac-টোক দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপক বুলি কোৱা হয়। কিয় কোৱা হয়? কাৰণ এই b স্কুৱেৰ মাইনাছ 4ac-ৰ ওপৰতে কি হ'ব, এই গোটেই সমীকৰণটোৰ মূলটোৰ প্ৰকৃতি নিৰ্ভৰ কৰিব। নেক্সট আহোঁ, ইফ আলফা এণ্ড বিটা আৰ দ্য ৰুটছ অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল 0, তেতিয়াহ'লে আমি a correlation can be obtained for roots and coefficient, মানে এটা correlation পাম ৰুটছ আৰু coefficientবোৰৰ মাজত। আমি এইটো মনত ৰাখিব লাগিব। আৰু আমি লাষ্টত দেখাইছোঁ নেমলি ইকুৱেটিং আলফা প্লাছ বিটা ইজ ইকুৱেল -b বাই a এণ্ড আলফা বিটা ইজ ইকুৱেল টু c বাই a। অৰ্থাৎ আমি বুজি পাইছোঁ যে ৰুটকেইটাৰ এডিশ্যনটো যোগফলটো কি হ'ব, -b বাই a, মানে এক্সৰ কোএফিচিয়েণ্ট ডিভাইডেড বাই এক্স স্কুৱেৰৰ কোএফিচিয়েণ্ট, কিন্তু তাৰ আগত মাইনাছ থাকিব। আৰু ৰুটকেইটাৰ মাল্টিপ্লিকেশ্যন প্ৰডাক্টটো হ'ব c বাই a কনষ্টেণ্ট টাৰ্ম ডিভাইডেড বাই কোএফিচিয়েণ্ট অফ এক্স স্কুৱেৰ। আমি এইকেইটা মনত ৰাখিব লাগিব যে আলফা প্লাছ বিটা হ'লে -b বাই a হয় আৰু আলফা বিটা হ'লে c বাই a হয়। নেক্সট আমি যাওঁ নেচাৰ অফ ৰুটছ। দ্য নেচাৰ অফ ৰুটছ মিনছ ৱেডাৰ দে আৰ ৰিয়েল, ৰেচনেল হ'ব পাৰে বা ইৰেচনেল হ'ব পাৰে, কমপ্লেক্স, ইকুৱেল, আনইকুৱেল, হুইচ কেন বি ডিটাৰমাইন ফ্ৰম দ্য কেৰেক্টাৰিষ্টিক্স অফ দ্য ডিছক্ৰিমিনেটৰ বি স্কুৱেৰ মাইনাছ 4ac। মই আগতে কৈ আহিছোঁ যে আমি নেচাৰ অফ দ্য ৰুটছ, মূলৰ প্ৰকৃতিটো আমি কেনেকৈ গম পাওঁ, যে যিটো ভেদ নিৰূপক বি স্কুৱেৰ মাইনাছ 4ac মানটো যদি আমি উলিয়াই লওঁ তেতিয়া আমি গোটেই সমীকৰণটোৰ মূলটোৰ আমি প্ৰকৃতি আমি গম পাব পাৰোঁ। আমি ইয়াত বিশেষকৈ 3টা কথা মন কৰিব লাগিব যে নাম্বাৰ 1, দ্য ৰুটছ আৰ ৰিয়েল এণ্ড ইকুৱেল ইফ বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু 0। অৰ্থাৎ বি স্কুৱেৰ মাইনাছ 4ac-ৰ ভেলু যদি 0 হয় তেতিয়াহ'লে এই গোটেই এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ৰুটছকেইটা ৰিয়েল হ'ব আৰু ইকুৱেল হ'ব। নেক্সট, দ্য ৰুটছ আৰ ৰিয়েল
but rational if b square minus 4ac is greater than 0 and it is a perfect square. যদিহে b square minus 4ac মানটো শূন্যতকৈ ডাঙৰ হয় অৰ্থাৎ পজিটিভ নাম্বাৰ হয় আৰু যদি পাৰফেক্ট স্কোয়াৰ হয় তেতিয়াহ'লে পূৰ্ণ বৰ্গ হয় তেতিয়াহ'লে কি হ'ব ৰিয়েল হ'ব আৰু ৰেচনেল হ'ব। পূৰ্ণ বৰ্গ মানে 4 9 16 তেনেকুৱাবোৰ সংখ্যা অৰ্থাৎ 4 আমি এটা বৰ্গমূল পাওঁ 2 9 বৰ্গমূল 3 8টো পূৰ্ণ বৰ্গ নহয় কাৰণ 8ৰ বৰ্গমূল আমি পোনপটীয়াকৈ এটা গোটা সংখ্যা নাপাওঁ। তাৰ পাছত the roots are real but irrational if b square minus 4ac is greater than 0 but not a perfect square আৰু যদিহে perfect square নহয় তেনেহ'লে আমি কি পালোঁ যে real কিন্তু irrational হ'ব। next the roots are complex কেতিয়া হ'ব যেতিয়া b square minus 4ac is less than 0 হ'ব অৰ্থাৎ b square minus 4ac মানটো যদি শূন্যতকৈ সৰু অৰ্থাৎ ঋণাত্মক সংখ্যা নেগেটিভ নাম্বাৰ হয় তেনেহ'লে ৰুটছবোৰ কি হ'ব কমপ্লেক্স হ'ব ৰিয়েল আমি তাৰ ৰিয়েল ৰুটছ আমি নাপাওঁ। এতিয়া আমি প্ৰশ্নৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটো দিছে যে দ্য ৰুট অফ দ্য ইকুৱেশ্যন x স্কুৱেৰ মাইনাছ 6x প্লাছ 5 ইজ ইকুৱেল 0 আৰ অপশ্যন দিছে এ 2,-3 বি 5,3 চি 4,1 ডি 1,5। এতিয়া আমি আগত যিটো ফৰ্মুলা পাই আহিছিলোঁ যে x ইজ ইকুৱেল মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছে সেই সূত্ৰটোত আমি এ বি আৰু চিৰ মানটো বহাই পিনে আমি এক্সৰ মানটো উলিয়াম। এক্স স্কুৱেৰ মাইনাছ 6x প্লাছ 5 ইজ ইকুৱেল 0 এই কোৱাড্ৰেটিক ইকুৱেশ্যনটোত এক্স স্কুৱেৰৰ আগত কোনো সংখ্যা নাই অৰ্থাৎ ইয়াত এ ইজ ইকুৱেল 1 এক্স স্কুৱেৰৰ কোএফিচিয়েণ্টটো 1 আৰু দেখিছোঁ মই এক্সৰ কোএফিচিয়েণ্ট -6 গতিকে বি ইজ ইকুৱেল -6 আৰু চিৰ ঠাইত আছে 5 গতিকে এ ইজ ইকুৱেল টু 1 বি ইকুৱেল টু -6 এণ্ড চি ইজ ইকুৱেল টু 5। এতিয়া এ বি চিৰ মানকেইটা আমি যদি সেই ফৰ্মুলাটোত উই ন' এক্স ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছে এই ফৰ্মুলাত যদি মই বহাওঁ তেতিয়াহ'লে আমি কি পাম মই কৰি দেখাইছোঁ। আমি বিৰ জেগাত বহাম -6 আৰু ফৰ্মুলাটোত আছে মাইনাছ বি গতিকে -6 তাৰপিছত প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac ৰুটডাল দিবই লাগিব তো -6 স্কুৱেৰ -4 ফৰ্মুলাত আছে এৰ জেগাত আছে আমি 1 পাইছোঁ এৰ জেগাত আৰু বি জেগাত আছে 5 গতিকে 4 × 1 × 5 আৰু তলত আছে 2a অৰ্থাৎ 2 × এৰ জেগাত 1 গতিকে 2 × 1 গতিকে -6 হ'লে +6 প্লাছ মাইনাছ -6ৰ স্কুৱেৰটো হ'ল 36 মাইনাছ 4 × 1 × 5 তাৰমানে 20 গতিকে √36 - 20 ডিভাইডেড বাই টুৱাইছে 2 × 1 অৰ্থাৎ 2 গতিকে গোটেইটো ফিগাৰটো আমি পালোঁ 6 + -√36 - 20 ডিভাইডেড বাই 2। তাৰপিছত নেক্সট ষ্টেপ 6 ± 36 - 20 কৰিলে হ'ল 16 ডিভাইডেড বাই 2 আকৌ 6 ± 16ৰ বৰ্গমূল স্কোৱাৰ ৰুটটো হ'ল 4 4 × 4 16 গতিকে 16ৰ স্কোৱাৰ ৰুট 4 গতিকে 6 ± 4 ডিভাইডেড বাই 2 আমি পালোঁগৈ যে x ইকুৱেল টু 6 ± 4 ডিভাইডেড বাই 2 প্লাছ মাইনাছ তাৰমানে 6 + 4 ডিভাইডেড বাই 2 হ'ব পাৰে x ইকুৱেল টু আৰু 6 - 4 ডিভাইডেড বাই 2 হ'ব পাৰে গতিকে এক্সৰ আমি দুটা মান পাম বুলি আগতে আমি জানোৱেই কোৱাড্ৰেটিক ইকুৱেশ্যন যিহেতু গতিকে x ইকুৱেল টু 6 + 4 বাই 2 হ'লে হ'ল 5 6 + 4 10 ডিভাইডেড বাই 2 10 বাই 2 মানে 5 আৰু x যদি মই মাইনাছ ধৰোঁ তেতিয়াহ'লে এইটো হ'বগৈ 1 গতিকে এক্সৰ ভেলুটো হ'ব পাৰে 5 আৰু 1 অৰ্থাৎ এই যিটো কোৱাড্ৰেটিক ইকুৱেশ্যন x² - 6x + 5 = 0 এই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ এক্সৰ ঠাইত যদি মই 5 বহাওঁ নতুবা 1 বহাওঁ তেতিয়াহ'লে এই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ মানটো 0 হ'ব। মই আগত যিটো এক্সাম্পলত যিটো দেখাইছিলোঁ সেইটো আমি কি পাম 0 পাম 0 বহাই মই এতিয়া আপোনালোকে নিজে এইটো এক্সৰ মানকেইটা 5 আৰু 1 বহাই চাব ইকুৱেশ্যনটোত 0 পায়নে নাপায় আৰু কমেণ্ট বক্সত জনাব। গতিকে 1 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1,5 আছে 1,5 বা 5,1 একেটাই হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 1,5।
2 নম্বৰ কুৱেশ্যনটো 1 নম্বৰ কুৱেশ্যনৰ দৰে একেই যে দিয়া আছে দ্য ৰুট অফ দ্য ইকুৱেশ্যন 6x² - x - 1 = 0 আৰ এতিয়া কোনটো শুদ্ধ হ'ব ইয়াত শুদ্ধটো চি বুলি আছে কেনেকৈ শুদ্ধ আপোনালোকে মই 1 নম্বৰ যিদৰে সমাধান কৰিলোঁ ঠিক একেদৰে সমাধান কৰি চাব আৰু যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে আমাক কমেণ্ট কৰি জনাব আমি নিশ্চয় সহায় কৰিম বৰ্তমান মই দুটা কুৱেশ্যন দি দিছোঁ যে 4x² + 3x + 5 = 0 আৰু 3x² + 4x + 7 = 0 এই দুটা কোৱাড্ৰেটিক ইকুৱেশ্যন আপোনালোকে সমাধান কৰি চাব একেদৰেই এই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ওপৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ওপৰত বহুত ধৰণৰ প্ৰশ্ন আহে আমি সেইবিলাক প্ৰশ্ন ক্ৰমে পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম আৰু গতিকে যদিহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহ'লে কৰি ল'ব আৰু বেল বুটামটো টিপি দিব যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ আপোনালোকে পোনে পোনে পাব পাৰে ধন্যবাদ আজিলৈ